বৰ্তমান উপস্থিত আছোঁ বিশ্বনাথ জিলাৰ কলাবাৰী দৌলগুৰি ওৰফে বাসুদেৱ দৌলৰ প্ৰাংগণত। দেখিছে এটা অতি সুন্দৰ আৰু এটা খুব ধুনীয়া এটা দৌল। 1758 চনত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত খামচেং দৌলবন্ধা গোহাঁই ওৰফে নুমলী গোহাঁই দিনত এই দৌলটো ওৰফে সুন্দৰ গোহাঁই বাৰু দিনত এই দৌলটো নিৰ্মাণ কৰা হৈছিল। আৰু আপোনালোকে দেখা পাইছে কি ধুনীয়া এটা সুন্দৰ দৌল, কিন্তু অতি পৰিতাপৰ বিষয় যে দৌলটোৰ নামত যদিও 1299 বিঘা 6 লুচা মাটি আছিলে, আজিৰ দিনত আপোনালোকে দেখিলে আচৰিত হ'ব। এইটো সীমাটো এই কাষতে যে দেখিছে এইখন ৱালখন দেখা পাইছে, এইখিনিৰ পৰা লগে 1-1.5 ফুটমান হ'ব। এই সীমাতে দৌলটো আজি সীমাবদ্ধ। চাৰিওফালে গছ গছনিৰ ওপৰতো আগুৰি ধৰিছে। অহাকাইলৈ এটা অনুষ্ঠানৰ আয়োজন চলি আছে। আমাৰ টাই আহোম পৰম্পৰামতে যিটো আমাৰ অনুষ্ঠান পতা হয় পয় ফুৰালুঙৰ কাৰণে অলপ আয়োজন চলাই থকা হৈছে। আহোম জাতীয় মহাসভা বিশ্বনাথ জিলা লগতে শোণিতপুৰ আৰু নামনি লখিমপুৰৰ আমাৰ পয় ফুৰালুং টাই আহোম জ্ঞাতিবৰ্গসকলৰ উদ্যোগত এই অনুষ্ঠানটো আয়োজন কৰা হৈছে। আপোনালোকে যদি ভালকৈ দেখা পায় যে ওপৰৰ অংশটো গছে সম্পূৰ্ণ আগুৰি ধৰিছে। এজোপা গছৰ চাইজ আপোনাৰ 1-1.5 ফুটলৈকে হৈ গৈছে, যিটো ৰেডিয়াছটো চাৰিওফালে গোটেই গছে আগুৰি ধৰিছে। ইয়াৰ থকা কাষৰ যিবিলাক মূৰ্তিবিলাক আছে, মূৰ্তিবিলাক ক্ষয় হৈছে। আৰু আপোনালোকে এই ছাইডটো যদি দেখে এই ছাইডটো যথেষ্ট গছে আগুৰি ধৰিছে, হাবি সদৃশ হৈ পৰিছে গোটেই দৌলটো। আৰু দৌলটো ইটো অংশলৈ যাব চেষ্টা কৰিম। পুৰাতত্ব বিভাগৰ অস্থায়ী কৰ্মচাৰীয়ে কিছু চোৱা চিতা কৰে যদিও সেয়া যথেষ্ট হৈ উঠা নাই। আপোনালোকে দেখিছে এই দৌলৰ এই অংশবিলাক খহি গৈছে, ওপৰলৈ গৈছে, হাবি বনে গোটেই আগুৰি ধৰিছে দৌলটো। আৰু ভিতৰৰ অংশৰ ফালেও সেনেকৈ খহিবলৈ আৰম্ভ কৰিছে দৌলৰ দেৱালবিলাক। ভিতৰৰ অংশটো সেই কি অৱস্থা। এইফালে এটা যিটো বুলনি ঘৰ বুলি কোৱা হয় সেইটো আছে। এই ফ্ৰণ্টৰ পৰা দেখাব চেষ্টা কৰিছোঁ। এইবোৰ কোনোবা কিবা নাম লিখিছে আৰু দলৰ ভিতৰৰ অংশটো এয়া। ভিতৰলৈ যাব নোৱাৰি, কাৰণ বাদুলিৰ পৰা যথেষ্ট বাদুলি আছে, বাদুলিৰ ভিতৰত যাব নোৱাৰি। আৰু দৌলটোলৈ কিছু কথিত আছে যে এই অঞ্চলতে 1674 চনত আপোনাৰ বনমালী দেৱৰ শ্ৰী বনমালী দেৱৰ দক্ষিণপাট সত্ৰ প্ৰতিষ্ঠাপক তেওঁ এই স্থানতে জন্মগ্ৰহণ কৰিছিল। আৰু বনমালী দেৱৰ শিষ্য আছিল ল'ৰা ৰজা ওৰফে চুলিকফা। আৰু কিছু লোকে ক'ব বিচাৰে বা ইয়াত থকা এখন নামফলকত লিখা আছে যে চুলিকফা স্বৰ্গদেউৰ দিনতে দৌলটো নিৰ্মাণ কৰিছিলে, কিন্তু এইটো মিছা কথা। কাৰণ চুলিকফা স্বৰ্গদেউৰ দিনত তেওঁ শাসনকাল আছিল মাত্ৰ 2 বছৰ। আৰু সেই 2 বছৰ দিন আপোনালোকে সকলোৱে জানে চাগে, খুব অস্থিৰ এটা পৰিৱেশ আহোম সাম্ৰাজ্যত চলিছিল। যে যিটো অংগক্ষতৰ পৰা ধৰি জয়মতী শাস্তি দিয়ালৈ গোটেই পৰিঘটনাবিলাক চুলিকফা স্বৰ্গদেউৰ দিনত ঘটিছিল। গতিকে তেনেকুৱা দিনত এই এটা দৌল নিৰ্মাণ কৰাটো অসম্ভৱ। গতিকে এইটো লিখিত আছে, বুৰঞ্জী বিভিন্ন ঠাইত পোৱা যায় যে খামচেং দৌলবন্ধা গোহাঁই ৰাজেশ্বৰ সিংহৰ দিনত এই দৌলটো নিৰ্মাণ কৰিছিল। দৌলৰ লগতে আছে এটা পুখুৰী। কিমান বিঘা আছে বোলটা পুখুৰীটো? 33 বিঘা 32 বিঘা এটা কাষতে পুখুৰী আছে। গতিকে দৌলটোৰ কিছু দেখাবলৈ চেষ্টা কৰিলোঁ থুলমূলীয়াকৈ। আৰু অহাকাইলৈ সকলো ৰাইজৰ উপস্থিতি কামনা কৰিলোঁ। সকলো ৰাইজৰ উপস্থিতি আমাৰ অনুষ্ঠানভাগ সফল কৰি তুলিব। আমাৰ এইবোৰ চলি আছে, কিছু আয়োজন চলিছে, কাষতে আমি এনেকৈ কাম চলাই থকা হৈছে। ধন্যবাদ। 4 মিনিট